নমস্কাৰ সকলোকে মই মিণ্টু হগৰে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। এতিয়া আছোঁ কাজিৰঙাৰ অৰ্কিড পাৰ্কত। আহিছিলোঁ কাজিৰঙা চাবৰ কাৰণে, ভাবিলোঁ অখিল গগৈদেৱৰ অৰ্কিড পাৰ্কখন এবাৰ চাই যাওঁ। পোনপ্ৰথমে আহি আমি টিকেট সংগ্ৰহ কৰিলোঁ। টিকেট সংগ্ৰহ কৰি সোমাই আহিলোঁ। সোমাই আমি অৰ্কিডসমূহ পৰিদৰ্শন কৰিবলৈ ল'লোঁ। ইয়াত আমি জানিব পৰা মতে 800ৰো অধিক প্ৰজাতি, উত্তৰ পূৰ্বৰ 800ৰো অধিক প্ৰজাতি অৰ্কিড ইয়াত সংৰক্ষণৰ ব্যৱস্থা কৰিছে। সেয়া খুব ভাল লগা কথা। তাৰপিছত আমি অসম জাতীয় সংগ্ৰহালয়ত সোমাই গ'লোঁ। জাতীয় সংগ্ৰহালয়ত ইয়াত মাজুলীৰ মুখাশিল্পৰ পৰা আৰম্ভ কৰি নামঘৰ, সত্ৰ, তাৰপিছত ধান থোৱা তুংটোলৈকে সকলোবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। সেয়া চাই আমি খুব ভাল লাগিলে। তাৰপিছত আমি গ'লোঁ দ্বিজেন গগৈ, শিৱসাগৰ লোক সংস্কৃতিৰ সাধক দ্বিজেন গগৈ সংগ্ৰহালয়ত। দ্বিজেন গগৈদেৱৰে যিখিনি বাদ্যযন্ত্ৰ প্ৰস্তুত কৰিছে বা নিৰ্মাণ কৰিছে, সেইখিনি ইয়াত সুন্দৰকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিছে আৰু বিকাৰো ব্যৱস্থা কৰিছে। আমি আৰু এটা কথা খুব জানি আপোনালোকেও ভাল পাব, খুব ভাল লাগিছে। ইয়াত যথেষ্টখিনি নিবনুৱা অখিল গগৈদেৱে সংস্থাপনৰ ব্যৱস্থা কৰিছে। সেয়া খুব গৌৰৱৰ কথা আমাৰ কাৰণে। তাৰপিছত আমি ইয়াত দেখিবলৈ পালোঁ বিভিন্ন প্ৰজাতিৰ বাঁহ গছ আৰু ঔষধিমূলক যিখিনি গছ আছে, সেই সকলোখিনি ইয়াত ঔষধিমূলক গছ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। খুব ভাল লাগিছে। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আনিব পাৰে আৰু নিজৰ ল'ৰা ছোৱালীকো ইয়ালৈ আনিব পাৰে। তেওঁলোকে দেখি বেছিকৈ বুজিব পাৰিব, খুব ভাল লাগিব, তেওঁলোকে জানিব শিকিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আপোনাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো আপোনাক ভাল লাগিছে, লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন পেজটো যদি নতুনকৈ আহিছে ফ'ল' কৰিব। বাই বাই, জয়।